নমস্কাৰ মেনুটেকলৈ আপোনালোকক আদৰণি জনালোঁ। আজি মই দেখাম পোষণ ট্ৰেকাৰ এপত পঞ্জীয়ন হৈ থকা প্ৰেগনেণ্ট ওমেন এগৰাকীক এই প্ৰেগনেণ্ট ওমেন মডুলটোৰ পৰা কেনেকৈ লেক্টেটিং মাদাৰ মডুলটোলৈ প্ৰব্ৰজন কৰিব পাৰি, লগতে যিটো শিশু জন্ম হ'ব গৰ্ভৱতী মহিলাগৰাকীৰ পৰা সেই শিশুটোক 0 মাহৰ পৰা 6 মাহৰ এই মডুলটোলত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, মই এইটোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ। মোৰ মোবাইলত থকা পোষণ ট্ৰেকাৰ এপত মই প্ৰথমে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন ওলালে, তাত মই ফোন নাম্বাৰটো মই ভৰ্তি কৰিম। তাৰপিছত মই পাছৱৰ্ডটো দিম। পাছৱৰ্ডটো দিয়াৰ পাছত মই লগ ইন কৰিম। লগ ইনত ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন ওলালে, ইয়াত যিকেইটা মডুল দেখালে, এতিয়া মই এই প্ৰেগনেণ্ট ওমেন মডুলটোত মই প্ৰথমে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এনেকুৱা এখন স্ক্ৰীন ওলালে, য'ত মুছফিকা বেগম ৱাইফ অফ ৰেকিব হুছেইন এই মহিলাগৰাকী গৰ্ভৱতী আছিল। গতিকে তেওঁ শিশু এটা জন্ম দিলে। তেওঁৰ নামটো হৈছে মুছফিকা বেগম ৰেকিব হুছেইন আৰু ইয়েৰ অফ বাৰ্থ 2000 হৈছিলে। গতিকে এনেকুৱা এখন ফৰ্ম আপোনালোকে যিহেতু নেকি আগতে তেওঁক ৰেজিষ্ট্ৰেশ্যন কৰি থকা সময়ত ফিল আপ কৰি থোৱা আছিলে। গতিকে মই এতিয়া আকৌ বেক হওঁ। গতিকে এই সোঁহাতৰ যি তিনিটা আপোনালোকে পইণ্ট দেখিলে মুছফিকা বেগমৰ, তাত মই এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ইয়াৰ তলত তিনিটা অপশ্যন ওলালে, আপডেট প্ৰফাইল, মাইগ্ৰেণ্ট প্ৰফাইল আৰু এণ্টাৰ ইনফৰমেশ্যনছ। গতিকে মই এই মাইগ্ৰেণ্ট প্ৰফাইলত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত মাইগ্ৰেণ্ট প্ৰফাইলত এনেকুৱা এখন স্ক্ৰীন আপোনালোকে দেখিবলৈ পাব। ইয়াত লিখিছে হেড এণ্ড এবৰ্চন, তেওঁ গৰ্ভপাত কৰাইছিলে নেকি? যদি কৰাইছিলে ক'ব লাগিব। আৰু হেড এণ্ড এবৰ্চনছ আফটাৰ 20 উইকছ, যদি কৰিলে কৰাব লাগিব। ইয়াত টিক মাৰি দিব লাগিব। সোঁহাতৰ যিটো আপোনালোকে যিবিলাক চিন দেখিছে তাত ক্লিক কৰি দিলে সেইকেইটা দিয়া নিচিনা হ'ব। গতিকে ষ্টিল বাৰ্থ মানে মৃত্যু হৈ জন্ম হৈছিলে নেকি? যদি জন্ম হৈছে সেইটো দিব লাগিব, বা মিছকাৰেজ হৈছে নেকি? গতিকে এইখন ফৰ্ম এনেকৈ ফিল আপ কৰিব লাগিব। যিহেতু নেকি আমাৰ এইবিলাক হোৱা নাই, গতিকে সেই মাতৃগৰাকী এটা শিশু জন্ম দিছে। গতিকে ডেলিভাৰী ডেটত আমি অপশ্যনটোত মই এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ডেলিভাৰী ডেট আছিলে মহিলাগৰাকী 16/16/05/2022। এই ডেটত জন্ম হোৱাৰ পাছত মই মাইগ্ৰেণ্ট অপশ্যনটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত ইয়াত লিখিছে আৰ ইউ চিয়'ৰ ৱান্টছ টু মাইগ্ৰেণ্ট দিছ বেনিফিচিয়াৰী ৰেকৰ্ড ইন টু দ্য লেক্টেটিং মাদাৰ কেটেগৰী? য়েছ, যিহেতু নেকি শিশু জন্ম দিয়াৰ পাছত গৰ্ভৱতী মহিলাগৰাকী লেক্টেটিং মাদাৰলৈ পৰিৱৰ্তন হ'ব বা কেটেগৰীলৈ যাব। গতিকে ইয়াত বেনিফিচিয়াৰী মাইগ্ৰেটেড ছাকচেছফুলি ইয়াত দেখুৱাৰ পাছত ইয়াত ওপৰত লিখা আছে চিলড্ৰেন 0 month to 06 months। গতিকে লেক্টেটিং মাদাৰ এখন ফৰ্ম ওলালে। গতিকে নেম অফ বেনিফিচিয়াৰী, শিশুটোৰ নামটো ইয়াত লিখিব কৈছে। শিশুটোৰ নাম হৈছে মুস্কান বেগম। মুস্কান বেগম। আধাৰ নাম্বাৰ, শিশু আধাৰ নাম্বাৰটো নাই, গতিকে এইটো লিখিব নালাগে। হেল্থ আই ডি যদি আছে, নাই যদি নাই লিখিব নালাগে। গতিকে ডেট অফ বাৰ্থটো আমি দি থোৱা আছিলেই। গতিকে এতিয়া ইয়াত এই জেণ্ডাৰটোত লিখিছে শিশুটো ল'ৰা নে ছোৱালী। গতিকে ছোৱালীত ক্লিক কৰিলোঁ। আৰু নেম অফ দ্য ফাদাৰ, এই ফাদাৰৰ নামটো সুধিছে। দেউতাকৰ নাম হৈছে ৰেকিব হুছেইন। আৰু মাকৰ নামটো সুধিছে। মাকৰ নাম হৈছে মুছফিকা বেগম। তাৰপিছত তেওঁৰ ফোন নাম্বাৰটো আছে নেকি? যদি আছে লিখিব লাগে, যদি নাই। গতিকে মই ইয়াত নিলিখোঁ। আৰু বাৰ্থ অফ ৱেইট,
ইয়াৰ বাৰ্থ অফ ৱেইটটো অফ চাইল্ড কিমান কেজিত লিখিব লাগে ল'ৰাটো শিশুটো জন্ম হওঁতে তাৰ ৱেইট আছিলে 2.9 এতিয়া ইয়াত দেখাইছে যে শিশুটোৰ বেনিফিচিয়াৰী বা ফাদাৰ বা মাদাৰৰ ফোন নাম্বাৰটো যিহেতু নেকি ইয়াত ভৰ্তি কৰিব লাগিব বুলি লিখিছে গতিকে ভৰ্তিটো মই এইভাগে দেখাই দিওঁ ভৰ্তি কৰিলোঁ আৰু বাৰ্থ হেড ইউনিট ল'ৰাটো হাইটটো দিব কৈছে গতিকে 12 পৰা 30 সেন্টিমিটাৰ ভিতৰত দিব লাগে গতিকে ইয়াত 15 সেন্টিমিটাৰ বুলি মই দিলোঁ দিয়াৰ পিছত সাবমিট অপশ্যনটোত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত ৰেকৰ্ড ক্ৰিয়েটেড ছাকচেছফুলি বুলি দেখাইছে দেখুৱাৰ পাছত এতিয়া আপোনালোকে চাব পাৰে এতিয়া আমি চাম মুস্কান বেগমৰ নামটো 0 মাহৰ পৰা 6 মাহৰ এই মডুলটোত আমাৰ পঞ্জীয়ন হ'ল নে নহ'ল এতিয়া প্ৰথমতে মই 0 মাহৰ পৰা 6 মাহৰ মডুলটোত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এইকেইটা নাম ওলালে তাৰ ভিতৰতে আমি মুস্কান বেগমৰ নামটো ইয়াত আমি দেখিবলৈ পালোঁ এতিয়া এই মুস্কান বেগমৰ এতিয়া এই সোঁহাতৰ 3টা পইণ্টত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত আপডেট প্ৰফাইল চালোঁ চোৱাৰ পাছত হয় আমাৰ যিটো নেম অফ বেনিফিচিয়াৰী মুস্কান বেগম ডেট অফ বাৰ্থ আৰু নেম অফ দ্য ফাদাৰ ৰাকিব হুছেইন নেম অফ মাদাৰ মুস্ফিকা বেগম ইত্যাদি যিখিনি আমি গৰ্ভৱতী মহিলা মডুলটোৰ যোগেদি আমি পঞ্জীয়ন কৰিছিলোঁ সেইখিনি নাম বা সেইটো শিশুৰ গোটেই ডিটেইলছ আমাৰ এই চিলড্ৰেন 0 month to 6 month এই মডুলটোত আমি দেখিবলৈ পাইছোঁ এনেকৈ গৰ্ভৱতী মহিলা এগৰাকী প্ৰেগনেণ্ট ওমেন মডুলটোৰ যোগেদি লেক্টেটিং মাদাৰ মডুললৈ প্ৰব্ৰজন কৰিব পাৰি তাৰ উপৰিও এই প্ৰেগনেণ্ট ওমেন মডুলটোৰ যোগেদি 0 মাহৰ পৰা 6 মাহৰ মডুলটোত এটা শিশু পঞ্জীয়ন কৰিব পাৰি যদি আপোনালোকক এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ আহোঁ ধন্যবাদ